নমস্কাৰ। আজি সৰু মাছ কলপাতত কেনেকৈ বনাই আপোনালোকক দেখাম। প্ৰথমে মই 4টামান পিঁয়াজ কাটি দি দিলোঁ সৰু সৰুকৈ, আদা বটা দি দিলোঁ 2 চামুচ, কাঁচা জলকীয়া বটা দি দিলোঁ 2 চামুচ, পিঁয়াজ বটা দি দিলোঁ 3 চামুচমান। পিঁয়াজ বটাটো অলপ বেছিকৈ দিব। কাঁচা জলকীয়া কেইটামান দি দিলোঁ 3-4টামান, শুকান জলকীয়াৰ গুড়ি আধা চামুচ দি দিলোঁ, মাছখিনি দি দিলোঁ, তেল দিলোঁ। তেলৰ পৰিমাণটো অলপ বেছিকৈ দিব আৰু সৰিয়হৰ তেল দিয়ে বনাব। নিমখ দি দিলোঁ আধা চামুচ, হালধিৰ গুড়ি দি দিলোঁ আধা চামুচ, কলা জিৰা দি দিলোঁ অলপ। এটা ভালদৰে মিহলাই ল'ম। মছলাখিনি মই ভালদৰে মিহলাই লৈ আছোঁ। এতিয়া মই বেলেগ এটা পাত্ৰত কলপাতবিলাক পাৰি ল'লোঁ। এতিয়া মই বস্তুখিনি দি দিম সম্পূৰ্ণ। এটা কেৰাহীটো বহাই দিলোঁ। এটা মই ডাঙৰ কলপাত দিম। এটা মিলাই ল'ম, মিলাই লৈ কিনে কেৰাহীটো দি দিম। দি আৰু এটা কলপাত আছিল, সেইটো কলপাতে দি মই ভালদৰে মিলাই দিম। মিলাই দিলোঁ। মই এতিয়া ঢাকি দিম। মই 20 মিনিট মোৰ সময় লাগিছে। চাওক মোৰ এইটো হৈ গৈছে। মই বেলেগ এটা পাত্ৰত নমাই লওঁ। চাওক মোৰ কলপাতৰ আঞ্জাটো এনেকুৱা হৈছে। আপোনালোকেও বনাই খাই চাব, ভাল লাগে। আজিলৈ ইমানেই। নমস্কাৰ।